Hey dosto, বহুত গৰম লাগিছে। আপোনাৰ ফালে গৰম দিছে নে নাই? আমাৰ ফালে পুৰা গৰম, গা ধুই দিছোগে। চৰকাৰে বা কেতিয়া স্কুল খোলে, স্কুলতো যাব নোৱাৰিছোঁ কৰোণাৰ কাৰণে। মানুহ কষ্টও হৈছে ইফালে যাবলৈকে। পুলিচে ধৰে বুলি ভয়ৰ চোততেহে নাযাওঁ। ধুনীয়া লাগিছে। চেনিটাইজাৰ ঘঁহিব, মাস্ক পিন্ধিব কৰোণাৰ সময়ত। আপোনাৰ ফালে কৰোণা দিছে নে নাই? আলহী আহিব আজি, কি খুৱাওঁ চাই থাকিব। যাওঁ তেন্তে হ'লে আজিলৈ। আৰু এটা কথা কৈ যাওঁ, কৰোণাৰ সময়ত মাস্ক পিন্ধিব লাগিব আৰু চেনিটাইজাৰ কৰিব লাগিব। আৰু শুনক, যদি কৰোণা পেচেণ্ট হয় তেতিয়াই মানুহ শিক্ষা পাবই এনেও। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু শুনক, যদি জীয়াই থাকিবলৈ মন আছে জীয়াই থাকিব, আৰু মাস্ক পিন্ধি আৰু চেনিটাইজাৰ পিন্ধি থাকিব। নহয়, চেনিটাইজাৰ লৈ থাকিব সদায়। নহ'লে কৰোণা ডক্তৰৰ ওচৰত ভৰাই থৈ দিব। আলহী আহি পালে, আকৌ মই এতিয়া ভাত খাওঁ। আকৌ এইফালে আলহী বহি আছে। ইফালেও আছে আলহী। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হ'ল মাছ, কচু, এয়া মাছৰ জোল, দাইল, তিয়ঁহ আৰু পিঁয়াজ, আলু ভাজি, আকৌ গাজ আৰু আমৰ আচাৰ, আলু, জিকা। এতিয়া মই ভাত খাওঁ। ধুনীয়া লাগিছে, বনোৱাতে ধুনীয়াকৈ বনাইছে মায়ে। মাছ খাওঁ। মাছ খায় নে নাখায়? মই কিন্তু মাছ খাওঁ, আপোনালোকেও খাব। গাছ, ভাজি, আপোনালোকো খাব, কচুৱে মাছে প্ৰিয় হয়, খাদ্যবোৰ খাব লাগে। খাব। মই ভাতকেইটা খাই লওঁ। বাই।
ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ওপৰ ঘণ্টাটো বজাই দিব